এইবাৰ অসম চৰকাৰে পতা মানে সেবাৰে যি সেবাৰ কণ্ডাক্ট কৰিছিল গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা তাত যিসকলে দিছে তেখেতসকলে নিশ্চয় জানে গ্ৰেড 3ৰ ছেকেণ্ড পেপাৰখনত এটা ধুনীয়া গণিতৰ প্ৰশ্ন আহিছিলে যিটো প্ৰশ্ন ভৱিষ্যতে এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে চ' মই এইটো কুৱেশ্যন ডিছকাছ কৰিব বিচাৰিছোঁ আপোনালোকৰ আগত কুৱেশ্যনটো আছিলে কি -76ক যদি 3ৰে হৰণ কৰা যায় তেতিয়া ভাগে কি থাকিব আমি সকলোৱে জানো যদি 3ৰে হৰণ কৰা যায় তেতিয়া তিনিটা পচিবল আছে পচিবল আমাৰ সম্ভাৱনা দ্যাট মিন্স ভাগশেষৰ সম্ভাৱনা তিনিটা হ'ব ফাৰ্ষ্ট 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 2 হ'ব পাৰে আমি সকলোৱে জানো দ্যাট মিন্স যদি আমি 3ৰে হৰণ কৰোঁ এই তিনিটাৰ নাম্বাৰ বাদে বেলেগ হ'ব নোৱাৰে বেলেগ ভাগশেষ হ'ব নোৱাৰে এই পেপাৰখনত এনেদৰে আহিছিলে অপশ্যন কেইটা মোৰ সম্পূৰ্ণ তেনেদৰে মনত নাই যেনেকৈ 1 আছিলে -1 আছিলে আৰু 2 3 এনেকৈ ছেট আছিলে চ' মই এইটো কেনেদৰে চল্ভ কৰিব লাগিব যদি আমি কেনেকৈ জানো আমি এটা কথা জানো কি ভাজ্য ইয়াত আমি এইটো ভাজ্য -76টো ভাজ্য ইকুৱেল আমি এনেদৰে সকলোৱে জানে চাগে আমি এনেকৈ লিখিব পাৰোঁ ভাজ্য ইকুৱেল ভাজ্য -76 ঠিক আছে ভাজ্য ইকুৱেলটো আমি কি লিখিব পাৰোঁ ইকুৱেলটো লিখিব পাৰোঁ কি ভাজক তোমাৰ 3 আৰু ইয়াত এটা আমাৰ ভেলু আহিব যাক আমি কম ভাগফল আৰু তাৰপিছত আহিব যিটো ভাগশেষ বা আমি বাকী বুলিও কওঁ মই শ্বৰ্ট ফৰ্মত বাকী বুলি লিখিছোঁ আমি এই বাকীটো উলিয়াব লাগে ঠিক আছে আমি ইয়াকো উলিয়াব লাগিব আমি যদি কথাটো ন'টিচ কৰোঁ -76ক যদি 3ৰে হৰণ কৰিব যাওঁ তেতিয়া আমাৰ ভেলুটো যিটো আহিব আপুনি যদি কেলকুলেটৰ ব্যৱহাৰ কৰিব বিচাৰে -76ক যেতিয়া আপুনি 3ৰে হৰণ কৰিবলৈ যায় যেতিয়া ভেলুটো সম্ভৱতঃ এনেদৰে আহিব -25 সামথিং আহিব ডট আমি বাক্যখন উলিওৱাৰ প্ৰয়োজন নাই কাৰণে মই অকণ দেখিছোঁ ইয়াত আৰু ভেলু আহিব -25 কাৰণ -3 × -25 75 আহিব -75 হৈ যাব গতিকে আৰু 1 বাঢ়ি থাকিব একটো আমি আৰু চল্ভ কৰিব যাওঁতে -25 সামথিং আহিব তেতিয়া আমি কি কৰিম এইটো কেনেদৰে চল্ভ কৰিম ভাগশেষটো উলিয়াবৰ কাৰণে বা বাকী উলিয়াবৰ কাৰণে কেনেদৰে চল্ভ কৰিম আমি কি কৰি দিম এইটো যিটো -25 ইয়াৰ ঠিক ডাঙৰ নাম্বাৰ এটা ল'ম ইয়াতকৈ সৰু নাম্বাৰ এটা ল'ম ডাঙৰ মানে আমি 25 হ'লে ডাঙৰ হ'ব -25 আছে ন আমি তাতকৈ মানে 26 ল'ম -26 আপোনালোকে উঠাও জানে চাগে -25তকৈ -26টো সদায় সৰু হয় কিন্তু যদি ভেলুটো পজিটিভ হ'লহেঁতেন ধনাত্মক হ'লহেঁতেন তেতিয়া -25তকৈ 26টো ডাঙৰ হয় আপোনাৰ কেতিয়াবা এনেকৈ যদি ইয়াত যদি প্লাছত থাকে তেতিয়া আমি ডাঙৰ লৈছোঁ বুলি ক'ম কিন্তু আমি ডাঙৰ লোৱা নাই আমি ধৰক ইয়াতকৈ 25তকৈ আমি ডাঙৰ ভেলু এটা ল'ম মাইনাছৰ কথাটো নকওঁ 26টো ল'লোঁ মই 26 ল'লোঁ আমি তেতিয়া আমি কি কৰিম আমি কেনেদৰে লিখিম এতিয়া আমি 26টো ল'ম ইয়াতকৈ ঠিক ডাঙৰ ভেলু এটা ল'লোঁ 26 ল'লোঁ ন তাৰপিছত আমি কেনেদৰে চল্ভ কৰিম -76 ঠিক আছে 3 পূৰণ আমি কি কৰি দিম ইয়াৰ পৰা -26 পাতি দিম ঠিক আছে এতিয়া 3 × ডেট মিন্স 3 পূৰণ -26 এইটো কৰিলে আমাৰ ভেলু আহিব 78 আহিব আমাৰ ভেলু আহিব -78 এতিয়া ইয়াত আমি বাকী লিখিব লাগে বাকীটো কি হ'ব আমি এইটো ৰিজাল্টটো 78 আহি গ'ল -78 আহি গ'ল গতিকে আমি ইয়াত কি যোগ কৰিলে ইয়াৰ লগত -78 লগত কি যোগ কৰিলে -76 পাম ডেফিনেটলি আমি 2 যোগ কৰিলে পাম চ' আমি ইয়াৰ পৰা কি গম পালোঁ যে -76ক যদি 3ৰে হৰণ কৰা যায় -76ক যদি 3ৰে হৰণ কৰা যায় তেতিয়া বাকী কি থাকিব ফাইনেলি আমি গম পালোঁ যে 2 থাকিব ৰিমাইণ্ডাৰ সদায় 2 হ'ব যিসকলে 2 অপশ্যনটো শুদ্ধ কৰি ভুল কৰিছিলে তেখেতলোকৰ শুদ্ধ হ'ব ঠিক আছে থেংক ইউ